মহারাজ সংগ্রাম বেলপাটি মোৰ তৰফৰ পৰা ইয়াৰ পৰা আনকো শুভেচ্ছা জনাইছোঁ। মই বহু অসমৰ বিভিন্ন জেগাত বিয়া সভা খাই ফুৰিছোঁ, কিন্তু এনেকুৱা বেলপাটি আচলতে মই ক'ব শুনাও নাই, দেখাও নাই। সেয়েহে আপোনালোকৰ এই বেলপাটি ইমান ধুনীয়াকৈ বজাইছে, মই আপ্লুত হৈছোঁ আৰু সঁচাকৈ আপ্লুত হৈ মই আপোনালোকৰ এই বেলপাটিক লৈ মানে মহাৰাজ পাণ চৌৰান বেলপাটি লৈ মোৰ তৰফৰ পৰা এটি শকত ধনৰ টোপোলা আপোনালোকলৈ আগবঢ়াইছোঁ। আশা ৰাখিছোঁ এই শকত ধনৰ টোপোলাটো আপোনালোকে আদৰেৰে গ্ৰহণ কৰিলে মই নকলে আনন্দিত হ'ম। মোৰ নাম শ্ৰী গিৰিধৰ শৰ্মা, মোৰ ঘৰ বৰপেটা জিলাত। গতিকে মই এজন পেছাত শিক্ষক। গতিকে আটাইলৈ পুনৰাই দেৰিকে হ'লেও নৱবৰ্ষ তথা অসমীয়া ৰঙালী বিহুৰ হিয়া ভৰা আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰিছোঁ। আৰু লগতে এই বিহু মানে এই বেলপাটিৰ প্ৰতিজন সদস্যলৈ ভগৱানে সুখ শান্তি আৰু সমৃদ্ধি কঢ়িয়াই আনক, লগতে কৰ্মময় জীৱনবিলাক সুন্দৰ হওক, মধুময় হওক আৰু ভগৱান প্ৰভুৱে সুস্বাস্থ্য আৰু দীৰ্ঘায়ু কৰক, তাকে কৈ মই মোৰ এই কথাখিনি ইমানতে সামৰণি মাৰিছোঁ। ধন্যবাদ। হেল্ল' দাদাক আমি বেলপাটি ৰেলৰ পৰা হাতৰে ধন্যবাদ জনাইছোঁ। তেখেতৰ সমূহ পৰিয়ালবৰ্গ ভৱিষ্যত ভালে ভালে থাকক বুলি আমি ভগৱানৰ ওচৰত প্ৰাৰ্থনা জনাইছোঁ। তেখেতে ভালে ভালে থাকক। আগতে আগলৈকে আমি তেখেতৰ আৰু লগ পাম বুলি আশা ৰাখি তেখেতৰ বহুমূলীয়া পুৰস্কাৰটি আমি সাদৰে গ্ৰহণ কৰিছোঁ। ধন্যবাদ।